ভাদ মাহ উপলক্ষে ঐতিহাসিক বিষ্ণু দ'লত 4 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব দিহানাম কাৰ্যসূচী। আৰু এই দিহানামত বিভিন্ন প্ৰান্তৰ পৰা দিহানামৰ দলে অংশগ্ৰহণ কৰিব। শিৱসাগৰ অঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল ৰাধিকা শান্তি পথৰ মহিলাসকলেও এই দিহানামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যাৰ কাৰণে এই মহিলাসকলে অহৰ্নিশে অনুশীলন অব্যাহত ৰাখিছে। আৰু যিসকল ভক্তপ্ৰাণ ৰাইজে দিহানাম চাবলৈ আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকক 4 ছেপ্টেম্বৰত ঐতিহাসিক বিষ্ণু দ'ললৈ নিমন্ত্ৰণ জনায় এইসকল মহিলাই।